অনুপমা নায়ক নমস্কাৰ দাদা ইয়াৰ বেষ্ট মডেল বনিম বুলি লালি পাৰি সাৰি বেছিকে গানটো বেছি আহে নমস্কাৰ বন্ধুসকল বৰ্তমান মই উপস্থিত আছো ডিব্ৰুগড় জিলাৰ লেপেটকটা চাহ বাগিচাত আৰু লেপেটকটা চাহ বাগিচা জংগল লাইনত বৰ্তমান মই এই উপস্থিত হৈছোঁ আৰু আপোনালোক জনাব পাই সুখী হৈছোঁ যে যি আমাৰ গুৱাহাটীত অনুষ্ঠিত হোৱা দাৰ্জিলিং আইকনিক এৱাৰ্ড 2024 যি সৌন্দৰ্য প্ৰতিযোগিতা বেষ্ট মডেল অফ দ্য ইয়াৰ 2024 যি খিতাপ আমাৰ এইখন বাগিচাৰে এগৰাকী যুৱতীয়ে পাবৰ কাৰণে সক্ষম হৈছে চ' মই ভণ্টিগৰাকী বাগিচাত আহি উপস্থিত হৈছোঁহি আৰু তেখেতৰ এই যি জয়যাত্ৰা তেখেতৰ যি এই সৌন্দৰ্য এক বৰ্ণিল কাহিনী সেই বৰ্ণিল কাহিনী সবিশেষ দৃশ্যখিনি আপোনাক অলপ দেখাবলৈ আপোনালোক অলপ জনাবৰ কাৰণে মই আজি আহি এইটো উপস্থিত হৈছোঁ চ' আপোনাৰ ভিডিঅ'ৰ শেষলৈ চাই থাকক এইফালে মই পোনপ্ৰথমে আপোনাক চিনাকি কৰি আছোঁ অনুপমা নায়ক নমস্কাৰ এটা দি বাকী ভালে আছে অ'কে ঘৰত কোন কেনেকৈ আছে অ'কে মা পাপা ঘৰতে থাকে মা ঘৰত থাকে পাপা বাগানত কাম তোমাৰ এই যিডোখৰ জেগা এইডোখৰ কি জংগল লাইন বুলি কয় ন লেপেটকটা জংগল লাইন অ'কে অ'কে চ' তোমাৰ যে ইমান ধুনীয়া এটা এৱাৰ্ড পোৱাৰ পাছত ইমান ধুনীয়া এটা ছাকচেছ লাইফ এটা ধুনীয়া এটা ছাকচেছ গোটেই অসম ভিত্তিত এই ছাকচেছটো পোৱাৰ পাছত আজি তোমাৰ মনটো এনেই কেনেকুৱা লাগিছে ফিলটো কেনেকুৱা আহিছে বহুত ভাল লাগিছে যিহেতু আমাৰ মই এজনী গাঁৱৰ ছোৱালী এজনীক সেইখিনিত মডেলিং এটা কৰিবৰ কাৰণে ঘৰৰ পৰা এগ্ৰী নহয় কোনো যিহেতু মোৰ মা পাপাই মোক ছাপোৰ্ট কৰিছে ভৱিষ্যত এনেকুৱা ছাপোৰ্ট কৰি থাকিলে মই যাতে বহুত আগলৈ আগুৱাই যাব পাৰিম আৰু চবৰে আশীৰ্বাদ আগবাঢ়ি যাব নিশ্চিত চ' তোমাৰ পৰা এইটো মুহূৰ্তত এটা কথা জানিব বিচাৰিম এই যে তোমাৰ পঢ়া শুনাৰ মাজতে তোমাৰ মডেলিং লাইনটোত বা এইটো এটা যাত্ৰাটোত তোমাৰ চিন্তাটো কেনেকৈ তুমি কেনেকৈ ভাবিলা তোমাৰ আগৰ পৰা এটা ড্ৰিম আছিলে নে কেনেকৈ তুমি একচুৱেলি কেনেকৈ তাত গৈ পালাগৈ বৰ্তমান মোৰ সৰুৰ পৰা এইটো ড্ৰিম কিন্তু মোৰ আৰ্থিক অৱস্থা ইমান ঠিক নোহোৱাৰ কাৰণে মই সৰুৰ পৰা এইটো কৰিব নোৱাৰিলোঁ যিহেতু গৈ কিনি মই পালোঁ গুৱাহাটীত মোৰ বাৰ লগত থাকি কিনি তাতে কিবা এটা সৰু মৰু কাম কৰি কিনি আৰু তাতে মই ক্লাছ কৰি কিনি আৰু এইটো যিটো সেইটো আহিলে তাতে পাৰ্টিচিপেট কৰিলোঁ কৰি কিনি ফাৰ্ষ্ট টাইমে পাৰ্টিচিপেট কৰি কিনি আৰু মই এইটো যিহেতু বেষ্ট মডেল অফ দ্য ইয়াৰ 2024 কি পাইছোঁ মোক খুবেই ভাল লাগিছে আৰু যাতে আৰু মানে আগবাঢ়ি যাম বুলি চ' এই তোমাৰ যেতিয়া তাত কম্পিটিশ্যন যেতিয়া তুমি নামিছিলা চ' তাত টোটেল তোমালোকৰ কম্পিটিটিভ কৰা কেণ্ডিডেট কিমান আছিল আমাৰ বৰ্তমান আছিলে 85টা তাৰ ভিতৰত তুমি চিলেক্ট হৈছা অ'কে তুমি এই ফাইনেল ৰাউণ্ড পাবৰ কাৰণে তুমি কেইটামান ষ্টেপ আগবাঢ়িব লগা কেইটামান ষ্টেপ তুমি ক্ৰছ কৰিব লগা মানে সেনেকুৱা ষ্টেপ নাছিলে ক'ব গ'লে যিহেতু মই নিজে মানে প্ৰাইভেটলি শিকি আছিলোঁ ৰনিং কৰি আছিলোঁ তো সেনেকুৱাত মোৰ অকণমান ইজি গ'ল আৰু এইটো ইমান মানে হয় তথাপি কষ্ট হয় নোহোৱা নহয় কিন্তু যিহেতু মই নিজে শিকাৰ কাৰণে আৰু আগৰ পৰা মোৰ ড্ৰিম আছিলে কিন্তু এটা সপোন থাকিলে মানুহে যে কি বুলি কয় এইটো আগ্ৰহ থাকিব লাগে যিকোনো এটা কাম কৰিবৰ কাৰণে আগ্ৰহ থাকিব লাগে মোৰ কিন্তু এইটো আগ্ৰহটো আছিলে কাৰণে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ আৰু ভৱিষ্যতত মই এটা বেষ্ট মডেল মানে ইণ্ডিয়াৰ ক'ব গ'লে যিটো ইণ্টাৰনেশ্যনেলত আৰু যাম বুলি ভাবিছোঁ এতিয়া চ' ইয়াৰ পাছত তোমাৰ ড্ৰিমটো কি আছে মানে ইয়াৰ পাছত তোমাৰ চিন্তাটো কি আছে কি কৰিম বুলি ভাবিছা ইণ্ডিয়াৰ বেষ্ট মডেল বনিম বুলি ভাবি আছে তাৰ কাৰণে প্ৰচেছবিলাক কেনেকুৱা কি অলপ আগবাঢ়িছে বাঢ়িছে এতিয়া বৰ্তমান মোৰ দি আছোঁ দুটা অডিশ্যনত চিলেক্ট হৈছোঁ আৰু এটা অডিশ্যন আছে এইটো অডিশ্যনত চিলেক্ট হ'লে বৰ্তমান মই ইণ্টাৰনেশ্যনেল যাব পাৰিম অ'কে চ' ঠিক আছে তোমাৰ আৰু দুটামান কথা পাতিম চ' বন্ধুসকলে ইয়াত দেখাই আছোঁ অনুপমা নায়কৰ যি সুন্দৰ যি ছাকচেছৰ বিহাইণ্ডৰ কাহিনীখিনি আৰু মই এইটো মুহূৰ্তত আপোনালোকে চিনাকি কৰাইছোঁ এইফালে অনুপমা মাতৃ আছে মা নমস্কাৰ এটা দি দিওঁ এইফালে অনুপমা ভণ্টি ন অ'কে কি নাম তোমাৰ প্ৰভা নায়ক আৰু বন্ধুসকলে এইফালে মই দেখাইছোঁ মোৰ লগত আহা অতিথি বিপুল গড় চ' আমি আহি আজি ইয়াত উপস্থিত হ'লোহি আৰু এই অনুপমাৰ যি জয়যাত্ৰাৰ কাহিনীবিলাক আপোনাক দেখাইছোঁ চ' এতিয়া অনুপমাৰ যি এটা সুন্দৰ ছাকচেছ সুন্দৰ এটা তেখেতৰ যি কৃতকাৰ্যতা সেই কথাখিনি আপোনালোক জনাইছোঁ ধুনীয়াকৈ আপোনালোকে ভিডিঅ'ত চাই থাকক কিন্তু এইটো মুহূৰ্তত আমি অনুপমাৰ পৰা বিশেষকৈ তাই পঢ়া শুনাৰ লগতে তাই এই মডেলিঙৰ মাজতে তাই গানো খুব ধুনীয়াকৈ গায় আৰু খুব সুন্দৰ কণ্ঠৰে এগৰাকী যুৱতী মাজে মাজে ঝুমুৰ গীতো গুণগুণাই থাকে চ' এইটো মুহূৰ্তত
আমাৰ অনুপমাৰ পৰা গীত এটি অকণমান যদি শুনাই দিয়ে আমাৰ দৰ্শক ৰাইজে কিবা এটা গাই দিয়া অকণমান ধনী ৰে कसिया का फूल फूटी गे तुलको पबी गुजरी पिंदी के तोय लाल पड़ी साड़िया अबे धोनी कोरमा की रातिया पिंदी के तोय लाल पड़ी साड़िया अबे धोनी कोरमा की रातिया नमस्कार जेहेतु मैं ये गान अकमान गाइसु जेहेतु मैं ये कम्पिटिशनत मैं निजे लालपार शाड़ी पिंधिसु माने जेहेतु आमार ट्रेडिशनल हाड़ी पिंधिसु अकमान हेतु कारणे अलपटो गुनगुनाइ दिसु बहुत दिन होइसे एटु माने आमार एटु भादर माह নহয় जेहेतु आमाक अकमान पाहरि যাব পাৰো গানটো আৰু অকমান গুনগুনাই দিছো যেহেতু আমাৰ ভাদৰ মাহ আহিলে বেছিকে গানটো বেছি আহে আৰু এই সব গান গিটা সব মনত আহি যায় আৰু সো ঠিক আছে সো এইটো মতো অনুভৱ আৰু এটা কথা জানিব বিচাৰিম তোমাৰ এই যে ইমান এটা ভিতৰৰ অঞ্চল বুলিয়ে কৈছো বাৰু যেহেতু বাগিচা অঞ্চল আমি বিভিন্ন ঘাট প্ৰতিঘাট সংঘাতৰ মাজতে ওলাই যাব লগা হয় কাৰণ তুমি যেহেতু বাগিচা অঞ্চল নিজে বিলং কৰা তুমি জানা যে ইয়াৰ এনভাইৰনমেণ্টবিলাক কেনেকুৱা থাকে পৰিৱেশ পৰিস্থিতিবিলাক কেনেকুৱা থাকে ঘৰুৱা আমাৰ যিবিলাক আমাৰ ব্যৱস্থাপনাবিলাক কেনেকুৱা থাকে তো তাৰ মাজৰ পৰা আমি এনেকৈ ওলাই যোৱাটো যদিও আমাৰ প্ৰতিভা থাকে কৰবাত আমি থমকি ৰ'ব লগা হয় চ' তেনে ক্ষেত্ৰত আমাৰ যথেষ্ট বাধা আহি পৰে আমি সেইখিনি বহলাই নকলো আমি যেহেতু আমি বাগিচা অঞ্চল আমি বুজি পাওঁ চ' এনেকুৱা এটা অঞ্চলৰ পৰা এনেকুৱা এটা ঘৰৰ পৰা এনেকুৱা এটা ঠাইৰ পৰা তুমি যে ইমান ধুনীয়াকৈ ওলাই গৈ আছা এই সময়ত যদি আমাৰ যিসকল নৱপ্ৰজন্ম আছে যিসকল উঠি আমাৰ যুৱক যুৱতী ভাইটি ভণ্টিসকল আছে তেখেতসকলক লৈ পিনে যদি তুমি ক'ব বিচাৰা কি ক'বা মোৰ ভাই ভণ্টি নহয় বাৰু গোটেইখিনি মোৰ অঞ্চলৰ ভাই ভণ্টিয়ে ক'ব গ'লে যেহেতু নিজৰ এটা কিছুমানৰ ড্ৰিম থাকে না তো ফেমিলি এইটো একচেপ্ট নকৰে মই ইমানটোৱে ক'ব যাওঁ যে সবকে নিজৰ যিটো ড্ৰিম আছে যিটো হি কৰিব ইচ্ছা আছে সেইটো কৰিব দিব লাগে যাতে সেইটোত তাৰ ফোকাছ থাকিব আৰু এইটো ভৱিষ্যত এদিন না এদিন আগবাঢ়ি যাব ইমান ধুনীয়া ছাকচেছ পাছত ফাৰ্ষ্ট অফ অল যদি তুমি থেংকছ টু দিব বিচৰা ধন্যবাদটো তুমি কাক কাক দিব বিচাৰিবা सबके हस्ते मोर पापा যদি আজি এগ্ৰি নাথাকিলে মই এটো কৰিব নোৱাৰিলো কিন্তু মোৰ মা পাপাই মোক সাপোৰ্ট দিয়া কাৰণেহে হেতুত মই আগবাঢ়িব পাৰিছো सबके हस्ते মোৰ মা পাপাক মই বহুত বহুত অন্তৰৰ পৰা ধন্যবাদ জনাব বিচাৰিছো তাৰপিছত তোমাৰ ধৰা কুটুম আছে হয় না তোমাৰ লাইন বাকি আছে বাগিচা বাকি আছে আৰু যিসকল শুভাকাংক্ষী আছে তেখেতসকল আছে আৰু যিয়ে নেকি তোমাক ধৰা গুৱাহাটীত কম্পিটিশ্যনৰ আগবঢ়া সময়ত যিসকল তোমাৰ দাদা বাইদেউ শুভাকাংক্ষী ছাৰ বাইদেউ যিসকল তোমাক হেল্প কৰিছিলে সকলোকে ধন্যবাদটো দিবই লাগিব হয় নাই চ' ঠিক আছে এইটো মুহূৰ্তত বৰ বেছি এটা সময় নলওঁ তোমাৰ পৰা জাষ্ট আৰু এটা কথা পাতিম আৰু আমি ব্লগটো সামৰিম কিন্তু তাৰ আগত এইফালে মাতৃ আছে চ' মাতৃৰ পৰা অকণমান এইফালে কেমেৰাৰ পৰা অকণ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ চ' মই এইখনত যথেষ্ট মানুহ আহ যাহ কৰি আছে সকলোৱে ইয়াত আহিছে সকলোৱে খা খবৰ লৈছে অনুপমা কেনেকুৱা লাগিছে এইটো মুহূৰ্তত কেনেকুৱা বহুত ভাল লাগিছে যে আজি আমাৰ ছোৱালী ইমান দূৰত গৈ পিনে আৰু সেইটো কাম পালে মানে অন্তৰৰ পৰা এইটো ওলাই আহিছে আৰু একো নাই এনেকুৱা মানে কি হ'ল ভাল কামবিলাক ভাল চিন্তাবিলাক এনেকৈ ওলাই আহে আৰু অনুপমাৰো সুস্বাস্থ্য থাকক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আপুনিও ভালে থাকক ঘৰখন বাকী ভাইটি ভণ্টিসকল তেখেতসকলে যাতে ভালে থাকক চ' অনুপমা তোমাৰ পৰা বৰ বেছি সময় নহ'লে এতিয়া ব্লগটো সামৰিব লৈছোঁ চ' শেষ মুহূৰ্তত তোমাৰ পৰা এটা কথা জানিব বিচাৰিম তোমাৰ মডেলিং লাইনত তুমি আগবাঢ়ি আছে এইখিনি গম পালোঁ পঢ়া শুনাৰ বিষয়ে তোমাৰ গম পালোঁ আৰু এইটো মুহূৰ্তত যদি মই তোমাক সোধোঁ যে পঢ়া শুনা বাহিৰেও আৰু তোমাক কি কৰি ভাল লাগে মোক খেলি বহুত ভাল লাগে খেলা ধূলা মোক মানে মই সৰুৰ পৰাই খেলোঁ যিহেতু আগৰ পৰা খেলি আছিলোঁ আৰু খেলি কিনি মই বহুত ভাল পাওঁ মই ফুটবল খেলোঁ তাৰপিছত যিকোনো খেলত পাৰ্টিচিপেট কৰোঁ আৰু মানে শিকিছোঁ বহুতো জেভলিন ডিস্কাছ শ্বটপুট তাৰপিছত সেইটো মাৰাথন তাৰপিছত কাবাডী চব চ' ঠিক আছে চ' অনুপমা আমি ব্লগটো সামৰিব লৈছোঁ কিন্তু সামৰা আগমুহূৰ্তত আমাৰ দৰ্শক ৰাইজো চাই আছে আমাৰ বন্ধুবৰ্গ সকলো চাই আছে
চ' এইটো মোক তোমাৰ পৰা আমি এটাই আমাৰ তৰফৰ পৰা অলপ অনুৰোধ আৰু অলপ আমাৰ ফালৰ পৰা তোমাক সহযোগিতামূলক দুআষাৰ মানে কথা ক'ব বিচাৰিছোঁ যে এই যে আমাৰ বাগিচা অঞ্চলৰ হওক বা আমাৰ গ্ৰাম্যাঞ্চলৰ পৰা হওক বিশেষকৈ আমাৰ বহুত এনেকুৱা ধ্ৰুৱতৰা থাকে যিসকল ওলাই গৈ থাকে প্ৰতিভা যথেষ্ট থাকে যি ধৰণে এতিয়া তোমাৰ এটা প্ৰতিভা আছে এতিয়া ভিতৰুৱা অঞ্চলৰ পৰা গৈ পিনে তুমি এটা জিলিকি উঠিলা এটা ধ্ৰুৱতৰা হিচাপে চ' তেনেকুৱা যথেষ্ট প্ৰতিভা থাকে কিন্তু আমি দেখোঁ কেতিয়াবা এই যে আমাৰ হয়তো ডিচিশ্যন কেতিয়াবা হয়তো আমাৰ ৰং থাকে কেতিয়াবা আমাৰ চিটুৱেশ্যন তেনেকুৱা হৈ যায় কেতিয়াবা পৰিস্থিতি তেনেকুৱা কেতিয়াবা হৈ যায় কেতিয়াবা নিজে বাধ্য হৈ যাওঁ বা কেতিয়াবা আমাৰ লগৰ সং বেয়া পাওঁ বা ক'ৰবাত কেতিয়াবা কিবা হৈ পিনে আমি অন্য এটা যাত্ৰা বাছি ল'ব লগা হয় হয়নে কিন্তু সেইটো ক্ষেত্ৰত যাতে অলপ মনত ৰাখিবা মা পাপাসকলক মনত ৰাখিবা গাঁওখনক মনত ৰাখিবা সমাজখনক মনত ৰাখিবা আমাৰ সকলো আছে হয়নে বন্ধুবৰ্গ আছে তুমি নিজকে এতিয়া এটাই ভাবিবা যে মানে কি হ'ল মই সকলোৱে তুমি অন্ততঃ নিউ জেনেৰেশ্যনটোৰ কাৰণে এটা তুমি ৰোল মডেল হৈ পৰিলা গম পাইছানে তুমি এটা সিহঁতৰ কাৰণে ৰোল মডেল আদৰ্শ হৈ পৰিলা সেইটো মুহূৰ্তত তুমি ভাবিবা যে তুমি এতিয়া যি ধৰণে যাবা বাকী সকলো তেনেধৰণে যাব সেইকাৰণে তুমি সদায় নিজক বেষ্ট কৰিবলৈ ট্ৰাই কৰিবা সদায় পজিটিভ ৰাখিবা ঠিক আছে সমস্যা আহিব সংঘাত আহিব বাধা আহিব তাৰ মাজত নিজকে পজিটিভ ৰাখিবা খুব ধুনীয়াকৈ আগবাঢ়ি যাবা ঠিক আছে পুনৰ তোমাক শুভেচ্ছা জনালোঁ ভালকৈ বাকী পৰৱৰ্তী যাত্ৰাখিনি আগুৱাই নিয়া অ'কে চ' বন্ধুসকল এয়া দেখালোঁ আমাৰ অনুপমা নায়কৰ যি সফল কাহিনীৰ বিহাইণ্ডৰ খুব ধুনীয়া তেখেতৰ যি অনুভৱবিলাক আৰু আপোনালোক আশীৰ্বাদ কৰিব যাতে অনুপমা নায়কে তাইৰ সুস্বাস্থ্য থাকক দীৰ্ঘায়ু থাকক আৰু তাইৰ যি সুন্দৰ সপোনবিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভগৱানে যাতে আশীৰ্বাদ কৰক আপোনালোকে আশীৰ্বাদ কৰিব খুব ধুনীয়াকৈ আগুৱাই নিয়ক আৰু ইমান দেৰি ভিডিঅ'টো চাই থকা মই বিনোদ খাই সকলো গানটোকে ধন্যবাদ জ্ঞাপন কৰি আজি এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ